হে গাইজ কি খবৰ সকলোৰে ভালে আছে নিশ্চয় নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি এটা ঘৰুৱা ভ্লগ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ মানে ঘৰুৱা কি কিনো কৰোঁ আজি দিনটোত মই আপোনালোকক দেখুৱাওঁ চিধাই আহি পাই গ'লোঁ পাকঘৰত আজি খানা কি বনাওঁ আপোনালোকক মই দেখুৱাই আছোঁ মানে ৰাতিপুৱা খানাটো খোৱা আমাৰ হৈ গ'ল ৰাতিপুৱা আমি খানা খোৱা মানে কি হয় আমাৰ ৰাতিপুৱা সদায় ভাতেই খাওঁ আৰু দুপৰীয়া ভাত গধূলি ভাত মানে সদায় মানে এনি টাইম আমাৰ ভাতেই চলে কোনো ৰুটি ব্ৰেকফাষ্ট মানে আমাৰ এইবোৰ একো চিষ্টেম নাই ডাইৰেক্ট ভাতেই হৈ যায় কাৰণ সৰুৰ পৰা ভাত খায়ে ডাঙৰ হৈছোঁ গতিকে ভাত খালেহে পেট ভৰে সেইকাৰণে মানে ডাইৰেক্ট আমি ভাতেই খাওঁ এইবোৰ ৰুটি চুটি একো নবনাওঁ আৰু যিহেতু ৰাতিপুৱা মানুহজন ওলাই যায় আমি সকলোবোৰ ওলাই যাওঁ সেইকাৰণে মানে চিধা ভাতেই হৈ যায় আৰু ৰাতিপুৱা ভাতটো যিহেতু খালোঁৱে আৰু দুপৰীয়াৰ কাৰণে যোগাৰ কৰোঁ আৰু ভাবিছোঁ কি বনাওঁ আপোনালোককো দেখুৱাওঁ মানে এইফালে চাওক মৰিচা বহুত ধোৱা মেলা নাই মানে আনি থোৱা আছে এইবিলাক চব ধুই মেলি ল'ব লাগিব মৰিচা আৰু এইফালে হৈছে এই খুতুৰা দাইল মৰিচা ভাজি আৰু এইফালে আপোনাৰ হৈছে মাছ মানে কাৱৈ মাছ আৰু গৰৈ মাছটো কৰিবলৈ কৈছে মানে মানুহজনে কৈ থৈ গৈছে যে এইটো কৰিবি গতিকে গৰৈ মাছটো হেনো মানে জলফাইৰ লগত পিটিকা কৰিব আৰু কাৱৈ মাছটো ফ্ৰাই কৰিব গতিকে আৰু যিহেতু মই মাছ নাখাওঁ গতিকে মোৰ কাৰণে ৰাতিয়ে বনোৱা মাংস অকণমান আছে তাকে খাম সৃষ্টিয়ে আকৌ মাংস একোৱে নাখায় তাইৰ কাৰণে ডিম বইল কৰিব লাগিব গতিকে দুপৰীয়া আহাৰটো তেনেকৈ হ'ব দেখুৱাই থাকিম বাৰু সকলোখিনি আৰু তাৰপিছতে মানে যিহেতু ঘৰুৱা ব্লগ বুলি মই কৈছোঁৱে সৃষ্টিয়ে এইফালে লিখি আছে কি লিখিছে চাওঁ কি লিখিছানো আছামিজ লিখিছা তোমাৰ কাইলৈ কি এক্সাম আছে আছামিজ আছে চাওঁ কি লিখিছা চাওঁ দেখুৱাচোন চাওঁ আছামিজ কি লিখিছা এইখিনি কি লিখিলা ফাৰ্ষ্টে কি লিখিলা এইখিনি ফলৰ নাম লিখিছিলা এইকেইটা গছৰ নাম 11 12 লিখিছা কুৱেশ্যন নাম্বাৰ ইয়াত লিখিছা হয় ইয়াত কুৱেশ্যন নাম্বাৰ দিয়া নাই কুৱেশ্যন নাম্বাৰ নিদিয়াকৈ যদি লিখা তোমাৰ এক্সামত কেনেকৈ গম পাব মিছ অকল হেৰিহে দিব পেপাৰহে দিব অঁ স্কুলত পেপাৰত দিব সেইটো কাৰণে অ'কে আৰু এইটো কি অসমীয়া ৰাইমছ অসমীয়া ৰাইমছ নকয় অসমীয়া কবিতা বুলি কয় কবিতা জানানে 1 2 3 4 আমি যাওঁ লৰালৰি 1 2 3 4 আমি যাওঁ লৰালৰি 2 3 4 5 পাকঘূৰি ঘূৰি নাচ গুড ভেৰি গুড হেণ্ডৰাইটিংটো ভাল কৰা হেণ্ডৰাইটিংবোৰ ইমান বেয়া হৈছে তোমাৰ দেখিছেনে এইফালে আকৌ লিখিছা অঁ লিখা গুড গাৰ্ল এইফালে আকৌ লিখা ধুনীয়াকৈ অঁ কোৱা আঁকিবা তুমি ফাৰ্ষ্টে লিখি লাহে লাহে মোৰ ভাত পানী ৰেডি হৈ বনি আছে মানে এইফালে মৰিচা আলু কাটি মই সকলোখিনি ধুই বাচি আজৰি কৰি ল'লোঁ ৰেডি কৰি দিলোঁ আৰু এইফালে দাইল উতলি আছে আৰু এইফালে মই কাটি লোৱা মৰিচা ভাজি দিম এইফালে ভাজিও হৈ থাকক আৰু এইফালে দাইলো উতলি থাকক আৰু এতিয়া ব'লক আমি দাইলত দিবৰ কাৰণে কিবা এটা বিচাৰি যাওঁ এইফালে আমাৰ সৃষ্টি বেবী তুমি চুৱেটাৰ খুলি ল'লা যে মাই গড কি কৰিলা এতিয়া এইবোৰ ফ্লাৱাৰ বনালা বা এইটোচোন একদম বহুত কালাৰ কৰি দিলা ধুনীয়া হৈছে কোনটো ক্ৰেয়নছ এইটো ক্ৰেয়নছ গুড কিবা এটা বিচাৰি যাওঁ মানে দাইলত দিব যিহেতু খুতুৰা দাইল বনাইছোঁ আৰু খুতুৰা দাইলত বিশেষকৈ ঔটেঙাটো বেছি ভাল হয় কিন্তু ঔটেঙা যিহেতু নাই গতিকে এতিয়া আমি যাওঁ মানে টেঙা মৰা গুটি আনিবলৈ ওপৰত যাওঁ টেঙা মৰা গুটি ছিঙি আনি দাইলত দি দিম খাই মজা লাগিব গতিকে আৰু এইফালে টেঙা মৰা গুটি লাগি আছে ইয়াৰ পৰা ছিঙো এতিয়া ৰ'বা দেই ফুটিব নুচুবা পিছফালেও আছে কিন্তু ইয়াৰ পৰা নিওঁ এইকেইটা বেছি ভাল হয় শুকানকৈ নাখাই দাইলত দি লওঁ
দাইলত খালে মানে মোৰ অকণমান বেয়া লাগিব হপায় টেঙা মৰা ছিঙি ল'লোঁ আৰু এতিয়া যাওঁ বলক মানে তলত আছে ধনিয়া ধনিয়া উঘালোঁগৈ এতিয়া ধনিয়া কেইজোপামান উঘালি নিওঁ তুমি ক'ত থ'লা টেঙা মৰাকেইটা বেবী ছিঙি আনিলোঁ ধনিয়া এয়া আনি টেঙা মৰা এনেকৈ পানীত ডুবাই দিলোঁ দাইল ইফালে উতলি আছে টেঙা মৰা দিব পৰা হৈ আছে এতিয়া অলপ সময় টেঙা মৰা গুটিকেইটা সিজক তাৰপিছতে দাইল খাব পৰা হৈ যাব আৰু এইফালে মৰিচা ভাজিখিনিনো কি ৰূপ লৈছে চাওঁ মই বিয়া হোৱাৰ আগত মোক খুবেই চুলি পকিছিল ইমানেই চুলি পকিছিল যে মই যদি চুলিখিনি এনেকৈ মেলোঁ মোৰ পূৰা মানে পকা চুলি ওলাই গৈছিল কিন্তু মই ডাক্তৰক বহুত দেখুৱালোঁ ট্ৰিটমেণ্ট কৰিলোঁ তথাপিতো মানে মোৰ ভাল হোৱা নাছিল কিন্তু এজন ডাক্তৰে মোক ক'লে তুমি যিমানেই দৰৱ নোখোৱা কিয় যিমানেই তুমি ট্ৰিটমেণ্ট নকৰা কিন্তু তুমি নিজেই নিজৰ স্বাস্থ্যটোৰ কথা যদি তুমি নিজেই যত্ন লোৱা কেতিয়াও সেইটো ভাল হ'ব নোৱাৰে গতিকে শাক পাচলি খুব খোৱা সেউজীয়া শাক পাচলি খোৱা তেতিয়া পানী খোৱা তেতিয়া তোমাৰ খুব সোনকালে চুলি ভাল হৈ যাব যিহেতু তোমাৰ বয়সো বহুত কম হৈ আছে ডাক্তৰে মোক তেনেকৈ ক'লে আৰু তাৰ পিছতেই মই বিয়া হোৱাৰ পিছতেই মোক মানুহজনে মানে ইমানেই মোক পাত শাক খুৱাই এই খুতুৰা লাই শাক পালেং মানে এনেকুৱা খুব মানে সেউজীয়া শাক পাচলি মোক খাবলৈ দিলে খালোঁ আৰু ভগৱানৰ কৃপাত এতিয়া মানে মোৰ চুলি একেবাৰে কেঁচা মানে পকা চুলি মোৰ একেবাৰে নাই বুলি ক'লেও বেয়া নহয় সেইটো মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ যদি আপোনালোকৰ কাৰোবাৰ চুলি পকিছে বা চুলিবোৰ বেয়া হৈছে বুলি সেইটো নকওঁ মানে চুলি যদি পকিছে কাৰণ আপোনালোকে সেউজীয়া শাক পাচলি খুবেই খাওক সেইটো বহুত ইম্পৰ্টেণ্ট চুলিৰ কাৰণে যে বহুত ভাল সেইটো মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ মই সেউজীয়া শাক পাচলি খুব খাওঁ খাই বেয়া পাওঁ যদিও খাই মোৰ এটা অভ্যাস হৈ গ'ল আৰু আমাৰ ডেইলি আহাৰত ধৰক এনেকুৱা শাকজাতীয় কিবা এটা থাকে আৰু আপোনালোককো মই কওঁ যে পাৰে যদি আপোনালোকেও খুব খাওক বেয়া পালেও খাওক আপোনালোকৰ নিজৰ চুলিখিনিৰ কাৰণে যদি কাৰোবাৰ এনেদৰে মোৰ দৰে এনেকুৱা সমস্যা হৈছে আপোনালোকে সেউজীয়া শাক পাচলি খাওক এইফালে মোৰ ভাত পানীও বনাই সকলোখিনি ৰেডি হৈ গ'ল খাব পৰা হৈ আছে আনফালে সৃষ্টিও এইফালে কিতাপ চিতাপ এৰি টিভিত ব্যস্ত বোলে অলপ সময় টিভি চাই তাৰপিছত হেনো আকৌ কিতাপ পঢ়িব আৰু অৱশ্যে সিহঁতক আমি জোৰ জবস্তি কৰি জোৰ জবস্তি হেঁচা মাৰি আমি পঢ়ায়ো একো লাভ নাই যেতিয়াই মন যায় যেনেকৈ মন যায় তেনেকৈ পঢ়িবলৈ দিওঁ গতিকে এতিয়া আকৌ টিভি চোৱাত ব্যস্ত এইফালে চাওক একেবাৰে টিভি কাৰ্টুন লাগি গ'ল তুমি কিতাপখন যে আকৌ কেতিয়াকৈ পঢ়িবা তুমি কিতাপ তুমিতো কিতাপ ইংলিছ লিখিবলৈ থাকিলেই তোমাৰ ইংলিছটো তোমাৰ থাকিলে লিখিবলৈ আছামিজখনে লিখিলা আৰু ইফালে কাৰ্টুন দেখিছে নহয় আৰু আপোনালোকক এটা কথা সুধোঁ যে ইহঁতি যেতিয়া টিভি চাই আপোনালোকে বাৰু ৰিম'টটো সিহঁতৰ পৰা ল'ব পাৰেনে আমাৰ কিন্তু এখেতৰ পৰা ৰিম'ট লোৱাটো একেবাৰেই সম্ভৱ নহয় জোৰ কৰিও আপুনি ৰিম'টটো ল'ব নোৱাৰে মানে একো চাবই নোৱাৰি সিহঁতৰ পৰা অকল তাইখনহে চাব মুঠতে তাইখনে লাগি থাকে আপোনালোকৰো কাৰোবাৰ এনেকুৱা আছে নেকি বাৰু যে ৰিম'টটো কাঢ়ি ল'ব নোৱাৰা আমাৰ কিন্তু সেইটো সদায় হৈ থাকে ৰিম'ট তাইৰ পৰা কেতিয়াও ল'ব নোৱাৰোঁ বাৰু যিয়ে নহওক আজি ভিডিঅ'টো ইমানখিনিয়ে বনোৱালোঁ আৰু এতিয়া ভাত পানী খাই আকৌ মোৰ দোকান যাবৰ সময় হৈ গ'ল কাৰণ দোকান যাম এতিয়া ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ ভাল লাগিলে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যে ছাবস্ক্ৰাইব কৰি দিব